চালক পদৰ বাবে আজি পৰীক্ষাত বহিব ৬৯,৬৫৩ জন প্ৰাৰ্থী ৬,০০০ পদৰ বাবে ৰাজ্যৰ ৮৭টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা গুৱাহাটীত সৰ্বাধিক ১০,০০০ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বৰাকত ৬,৭১১ জন প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব বজালী কামৰূপ কোকৰাঝাৰ আৰু নলবাৰীতো কেইবাহাজাৰ পৰীক্ষাৰ্থী বহিব পৰীক্ষাত অৱশ্যে আজিৰ পৰীক্ষাত ইণ্টাৰনেট কৰ্তনৰ নিৰ্দেশ দিয়া নাই চৰকাৰে ২৬,০০০ নিযুক্তিৰ অংশ হিচাপে অনুষ্ঠিত হ'ব এই পৰীক্ষা আৰু আজি তৃতীয় বৰ্গৰ নিযুক্তিৰ অন্তিমটো পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ চালক পদৰ বাবে আজি পৰীক্ষাত বহিব ৬৯,৬৫৩ জন প্ৰাৰ্থী ৬,০০০ পদৰ বাবে ৰাজ্যৰ ৮৭টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব গুৱাহাটীৰ সৰ্বাধিক ১০,০০০ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বৰাকত ৬,৭১১ জন প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব বজালী কামৰূপ কোকৰাঝাৰ আৰু নলবাৰীতো কেইবাহাজাৰ পৰীক্ষাৰ্থীয়ে বহিব পৰীক্ষাত অৱশ্যে আজিৰ পৰীক্ষাত ইণ্টাৰনেট কৰ্তনৰ নিৰ্দেশ দিয়া নাই চৰকাৰে ২৬,০০০ নিযুক্তিৰ অংশ হিচাপে অনুষ্ঠিত হ'ব আজি এই পৰীক্ষা